হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ লগত ডিছকাছ কৰিব ওলাইছোঁ মই কি কৰোঁ, মই কি ব্যৱসায় কৰোঁ, কি সৰু সুৰা ব্যৱসায় কৰি চলি আছোঁ। ইয়াত চাওঁ আপোনালোকে মোৰ ব্ৰইলাৰ ফাৰ্ম। মই এই ব্ৰইলাৰবোৰক খেদি দিছোঁ। আপোনালোকৰ ব্ৰইলাৰ ফাৰ্মখন মই দেখাই আছোঁ, আপোনালোকে চাব। আজি মোৰ ব্ৰইলাৰ 15 দিন হৈছে। আধা কেজি 400 গ্ৰামমান ব্ৰইলাৰ ৱেইট হৈছে বন্ধুসকল। আপোনালোকে চাই থাকিব। মোৰ ব্ৰইলাৰ ফাৰ্মখন পাকাৰ নহয়, কিন্তু ত্ৰিপাল আৰু বাঁহেৰে সজা। ব্ৰইলাৰবোৰক ভয় কৰিছে মই হেল্ল' চাওঁ বাইদেউ, হেল্ল' চাই লওক। ঠাণ্ডা লাগিছে, ব্ৰইলাৰবোৰে ৰ'দ পৰাৰ কাৰণে একে জেগাতে পোক খাই আছে। ভিডিঅ'টো কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব। নাজানো ইমান ভালকৈ ভিডিঅ' বনাব, মাইক্ৰ'ফোনো নাই, কিবা মোবাইলেৰে বনাইছোঁ। ভাল হয়নে বেয়া হয় ক'ব নোৱাৰোঁ। মাইক্ৰ'ফোন এটা অৰ্ডাৰ দিছোঁ, কিন্তু আহি পোৱা নাই। আহি পালে আপোনালোকক নিশ্চয় ভাল ভাল ব্লগ বনাবলৈ চেষ্টা কৰিম। এতিয়া আপোনালোকক মোবাইলেৰে দেখাইছোঁ। এনেকৈ সৰু সুৰা ফাৰ্মেৰে চলি আছোঁ মই। ফাৰ্মৰ লগতে মই সৰু সুৰা এখন কম্পিউটাৰৰ দোকান চলাই আছোঁ, ঘৰতে দিছোঁ। আপোনালোকে ফাৰ্মখন দেখি কেনে পাইছে জনাব। আপোনালোকেও কোনোবাই যদি এনেকৈ বনাব পাৰিব, ত্ৰিপালেৰে আৰু বেটেৰে হৈ যাব। বন্ধুসকল, মোৰ ফাৰ্মখন এখন নতুনকৈ বনাই আছোঁ, সম্পূৰ্ণ হোৱা নাই। চালি উঠাইছোঁ, বেৰা দিব বাকী আছে। এতিয়া আপোনালোকক দেখুৱাব ওলাইছোঁ আমি যোৱা বছৰ এটা পুখুৰী খুন্দিছিলোঁ। এই পুখুৰীটোত এতিয়া মাছবোৰ কিছু ডাঙৰ হৈছে, এতিয়ালৈ ধৰা নাই। কিমান ডাঙৰ হৈছে গম পোৱা নাই, তথাপিও খাবলৈ ওলাই। মাজে মাজে আমি মাছ মাৰি এই পুখুৰীটোতে খাওঁ। এতিয়া হাঁহবোৰ চৰি আছে। হাই বন্ধুসকল, এতিয়া মই আপোনাক দেখাব লাগিছোঁ মোৰ সৰু সুৰা খেতি। মই পালেং শাকৰ খেতি কৰিছোঁ। ইয়াত ধনিয়াবোৰ ডাঙৰে হৈছে অলপ। ইয়াত ধনিয়া অলপ কৰিছোঁ। ইয়াত পাত মূলাৰ খেতি কৰিছোঁ অলপ। আৰু লগতে ইয়াৰ লাই শাক গজিবলৈ আৰম্ভ কৰিছে। বেছিকৈ কৰা নাই, খাবলৈ অলপ কৰিছোঁ। লাই শাকবোৰ লাহে লাহে ডাঙৰ হৈছে। ধুনীয়া কৰিছোঁ বন্ধু খেতি। কেনে হ'ল
আপোনালোকে ভিডিঅ' বনোৱাৰ অভ্যাস নাই বন্ধুসকল, আপোনালোকে বেয়া নাপাব, ভালকৈ কথা ক'ব জানা নাই। কেমেৰাৰ আগত আজিলৈকে কথা কৈ এনেকৈ পোৱাই নাই, ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ। এনেকৈ লাহে লাহে ভাল হৈ যাব বুলি এটা আশা কৰিছোঁ। আপোনালোকৰ মৰম পালে নিশ্চয় ভৱিষ্যতলৈ ভালকৈ ব্লগ কৰিবলৈ চেষ্টা কৰিম। এইখনে মোৰ কম্পিউটাৰৰ দোকান মা কমিউনিকেশ্যন। আৰু এতিয়া দোকানৰ ভিতৰখন চাওঁ, আপোনালোকক দোকানৰ ভিতৰখন দেখাই আছোঁ। দোকানত বৰ বিশেষ বস্তু নাই, তথাপিও এটা জেৰক্স মেচিন, এটা PVC মেকিং মেচিন, এটা লেপটপ, এটা স্কেনাৰ এটা আছে আৰু এটা লেমিনেশ্যন মেচিন আছে। এনেকৈ সৰু কম্পিউটাৰ দোকান এখন দি চলি আছোঁ। ভৱিষ্যতলৈ ডাঙৰ কৰিবলৈ ইচ্ছা আছে, যদি শক্তিৰে পাৰোঁ নিশ্চয় ডাঙৰ কৰিম। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে চাই লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। হাই ফ্ৰেণ্ডছ, ব্লগটো চাই কেনে পালে আপোনালোকে জনাব, ভাল হৈছে নে বেয়া হৈছে কমেণ্ট কৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, বাই।